হাই হেল্ল' নমস্কাৰ ডিপিয়া চিবিচ এণ্টাৰটেইনমেণ্ট চেনেললৈ মই দেৱজিত আপোনাক স্বাগত জনাইছোঁ। আমি আচলতে আজি গৈ আছোঁ মোৰ এটা খুব সুন্দৰ গান মৰম ভালপোৱা গানটোৰ শ্বুটিঙৰ কাৰণে গুৱাহাটী গৈ আছোঁ। মোৰ লগত আছে নবীন। নবীনো মোৰ ওচৰতে আছে, মোৰ একদম ওচৰতে বহি আছে। নবীনেও ক'ব আৰু আপোনালোকক অকণমান পিছতে আমি সেই মৰম ভালপোৱা গানটোৰ মৰম লগা সেই লোকেশ্যনবিলাক দেখিব আৰু মৰম লগা মানুহবোৰক দেখা পাব। আপোনালোকে চাওক, শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু মোৰ মৰম ভালপোৱা গানটোৰ শ্বুটিং আপোনালোকক। হেল্ল' এভৰিৱান, মই নবীন দেৱী। চ' মই এতিয়া শ্বুটিঙলৈ গৈ আছোঁ আৰু আমাৰ শ্বুটিংটো গুৱাহাটীতে আছে। চ' এতিয়া অলপ দেৰি পিছত আপুনি দেখাই পাব গোটেইখিনি। এতিয়া যেনেকৈ দেৱজিৎ দাই ব্লগ বনাই আছে, ত' এইটো এটা ব্লগৰ এটা পাৰ্ট যোনটো মই কৈ আছোঁ। চ' গতিকে গানটো বৰ ধুনীয়া। গানৰ নাম হ'ল আপোনাৰ মৰম ভালপোৱা। আপোনালোকে এই গানটো ইউটিউবত চাৰ্চ কৰিলে অডিঅ'খিনি পাব। চ' গানটো শুনিব আৰু আমাক জনাব যে কেনেকৈ পালে গানটো। চ' গাইজ ভিডিঅ'ৰ কাৰণে অলপ ৱেইট কৰক। লগতে যেতিয়া ভিডিঅ' আহিব তেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। দাদা আৰু কিবা ক'ব? অকণমান পিছত আমি লোকেশ্যন গৈ পাম আৰু সুন্দৰ লোকেশ্যনত আপোনাক দেখিব মৰম ভালপোৱা। আৰু মানে কনচেপ্টটো অলপ মানে ৰোমান্টিক হয়। কনচেপ্ট এটা লৈ কিনে আমি কৰি আছোঁ গানটো। চ' গতিকে আপোনাৰ সকলোকে কনচেপ্টটো ভাল পাব বুলি কিনে এইটোকে আশা ৰাখিলোঁ। তেতিয়ালৈকে keep watching. Stay tuned with us. ধুনীয়া লাগিছে, ভাল লাগিছে। লাগে হিৰোই মানে বেছিকে মেকআপ কৰিছে, এনে ধুনীয়া আজি মোৰ গানটো মৰম ভালপোৱা গানটো হিৰোৱে মানে কেৰেক্টাৰ এজন থাকিব। মুখখন চাই দিলোঁ ধুনীয়া মৰম লগা অলপ জুম কৰি দিওঁ দেই। জুম কৰি দিওঁ। কেৰেক্টাৰো কৰিব পাৰিছে, মেকআপো কৰিব পাৰিছে। মোৰ কাৰণে আহিছে আৰু আমাৰ সকলোকে মৰম ভালপোৱা গানৰ শ্বুটিং চলি আছে, চলিব মানে চলা নাই। এতিয়া আমি মেকআপ ৰেডি, কষ্টিউম এখন নতুন কষ্টিউমত আছে ৰেডি। চব বনাই দিছোঁ। মৰম ভালপোৱা চব ৰেডি। নেক্সট এতিয়া আমি গৈ আছোঁ আমাৰ বাছ লোকেশ্যন। বাছ ধুনীয়া বাছটো দেখোঁ, আমি তাৰ পৰা আমি ষ্টাৰ্ট কৰিম। হ'ব কাট কৰোঁ মই একবাৰ দেখা নাপাব, ভালকৈ দেখাটো চবকে জুম কৰি। তোমাৰ ইয়াতে কিবা দাগ দিছে নেকি? মই দিলোঁ নেকি? নহয়, আপুনি দিয়া নাই বাৰু। এইটো মানে মোৰ নাকটো কাটি দিছে। কাটিছে। আমাৰ ইয়াৰ মৰমীয়াল মানে নবীন নহয়, মৰমীয়াল হয়নে নহয়? মেকআপ কৰি আছে, মুখখন ধুনীয়া কৰি আছে নবীনৰ। এনেই ধুনীয়া মই এনেই ধুনীয়া হয় নাই নাজানো, কিন্তু মেকআপ কৰি আছে আৰু মেকআপত ধুনীয়া কৰি দিম আৰু বেছিকৈ। কি কোৱা নবীন? আৰু হিৰক কি ক'বা? ৰং মাৰি আছোঁ। ৰং মাৰি আছে ন? একদম পুৰা ৰং কৰি দিয়া নেকি? কাম কৰি আছে। পেইণ্টিং ন? এইটো কি কাটি, এইটো কি কৰি আছে? এইটো পুটিং কাটি আছে। চ' বৰ্তমান এতিয়া গানটো বৰ ধুনীয়া আৰু এতিয়া শ্বুটিং ষ্টাৰ্ট হ'ব। লাষ্ট মেকআপ হৈ আছে, মোৰ লাষ্ট মেকআপ। ইয়াৰ পিছত আমি লোকেশ্যনত যাম। লোকেশ্যন আপোনাৰ এতিয়া বাহিৰত আউটডোৰ লোকেশ্যন হয়। তাৰপিছত আকৌ ইয়াতে আহিম শ্বুট কৰিবৰ কাৰণে। বৰ্তমান মানে মোৰ মৰম ভালপোৱা গানটো এটা বাস্তৱেজৰ চিন, বাস্তৱেজৰ। ইয়াত বেলুনো আছে আৰু আমাৰ মনোজে ডিউটি মনোজ আৰু নবীনে বুজাই আছে সন্মান শ্বটটো বাস্তৱেজৰ শ্বট। দীপক বুজাই শ্বট কেনেকৈ কৰিব লাগে। চ' এতিয়া আমাৰ ছিংগাৰ দেৱজিৎ দা এতিয়া মেকআপ লৈ আছে। গতিকে দেৱজিৎ দাৰ লগত কথা পাতোঁ অলপ। চ' দেৱজিৎ দা কেনেকুৱা পাই আছে আপুনি? ৰাতিপুৱাৰ পৰা আছে, কিন্তু এতিয়া আপুনি ৰাতিপুৱা বহুত ভাল লাগিছে। নাই ৰাতিপুৱাৰ পৰা আপুনি আছে, কিন্তু এতিয়া মেকআপ ল'ব পাৰিছে। এতিয়া মই টাইম পাইছোঁ, টাইম এতিয়া পালে মানে এতিয়া মানে আপোনাৰ শ্বৰ্ট আছে ৰাইট? মৰম ভালপোৱা। মৰম ভালপোৱা। চ' এতিয়া আপুনি কি বুলি ভাবিছে, মানে কেনেকুৱা কৰিব আপুনি? বেষ্ট বেষ্ট দিব। আজি শুনিছোঁ আপোনাৰ কষ্টিউমটো বৰ ধুনীয়া বুলি। মজা। হা? দেখিব ন পিন্ধিলে হয় নেকি? কষ্টিউমটো কৰা নাই, চাই দেখাই দিওঁ। এতিয়া কষ্টিউম কৰা নাই,
এতিয়া কৰিব কষ্টিউমটো এতিয়া লগতে হিৰকে মেকআপ কৰি আছে এতিয়া আমাৰ হিৰকে আমাৰ এই চাইল্ড আৰ্টিষ্ট চ' এতিয়া সি মানে মেকআপ কৰি আছে হিৰকে আজি আমাৰ কেৰেক্টাৰ হয়তো কেৰেক্টাৰ আপোনাৰ কি কেৰেক্টাৰ হয় দুইটা এইটো মোৰ চাইল্ড সৰু বাচ্চা মানে বেলুন চেলুন দেখিলে বোলে বেগাৰ্ছ আমাৰ দিব্য মেকআপ চেকআপ কৰি একদম পুৰা ৰেডি ন শ্বুটিঙৰ কাৰণে এতিয়া ড্ৰেছ পিন্ধিলে হৈ গ'ল ন এটা ড্ৰেছ পিন্ধিলে হৈ গ'ল মেকআপ ল'লা চালো আৰু আমাৰ গানটো কি আছিলে মৰম ভাল পোৱা ন মৰম ভাল পাম মৰম ভাল পোৱা খুব ধুনীয়া গান আমি সকলোৱে এইবাৰ ইয়াৰ পৰা ওলাই যাম আকৌ ইয়াতে শ্বুটিং কৰিম যদি আশা কৰোঁ সকলোৱে যেন আঁতৰি লয় মৰম ভাল পোৱা মৰম ভাল পোৱা আমাৰ ডেটো শ্বুটিং চলি আছে একদম পুৰা ছিক্স পেক দেখুৱাই আছে নবীনে পুৰা ছিক্স পেক দেখুৱাই আছে এয়া আৰু মনোজে পুৰা পুৰা বডি দেখুৱাই আছে চব ফ্ৰেমত চেক কৰি আছে নবীনে পুৰা চাই আছে সেইটো হাতত টেটু আছে টেটুটো দেখুৱাইছে অকণমান নহয় জানো সকলো ব্যস্ত আমাৰ নেক্সট শ্বুটিঙৰ কাৰণে নেক্সট দৃশ্যগ্ৰহণৰ কাৰণে কেনেধৰণে আমাৰ এই শ্বুটটো লোৱা যাব নবীন আমি সকলো আমাৰ গোটেই টীম ডিছকাশ্যন কৰি আছোঁ কি ধৰণে কৰা যায় সকলো ব্যস্ত চাওঁ আমি কি ধৰণে নেক্সট শ্বটটো কৰা হওক আমি সকলোৱে চাওঁ আৰু সেই শ্বটটোৰ কাৰণে আমি সকলো ডিছকাছ কৰি আছোঁ কেনেধৰণে এই শ্বটটো কৰা যাব আহকচোন আমি চাওঁ বাৰু বাকী পিছৰ শ্বটখিনি কেনেকুৱা হয় থেংক ইউ ভাল পোৱা গানটোৰ শ্বুট ইতিমধ্যে আজি শেষ পৰ্যায় পাইছেহি আৰু সেই শ্বুটিঙৰ মুখ্য মানে আমাৰ নবীন আছে নবীনৰ অনুভৱ কেনেকুৱা আজি দিনটো শ্বুটিং কৰি কেনেকুৱা লাগিল নবীনৰ পৰা অকণমান জানিব বিচাৰিছোঁ নবীন কেনেকুৱা লাগিল শ্বুটিং কৰি কিনে বিৰাটে ভাল লাগিছে আৰু এতিয়া 10টা বাজি আছে অলমষ্ট আমাৰ শ্বুটিংটো মানে খতম হ'বই মানে জাষ্ট 5% আৰু আছে তাৰ মাজত আমি বিৰতি লৈ কিনে আমি আপোনালোকক চিনাকি কৰাই দিওঁ যিটো আমি লোকেশ্যনত আছোঁ এই লোকেশ্যনৰ মেনেজাৰৰ লগত চ' মই আপোনালোকক চিনাকি কৰাম চ' কমান বাইদেউ হয় আহক আমি চিনাকি হওঁ বাইদেউৰ লগত বাইদেউ এই যে আমি যিখিনি ঠাইত আছোঁ সেই ঠাইখিনি সেই ৰেষ্টুৰেণ্টখনৰ নামটো কি হয় ৰেষ্টুৰেণ্টখনৰ নাম আঠমঙলা ন আমি আঠমঙলা ৱায়াৰলেছ দিছপুৰত আমি এই সুন্দৰ এটা লোকেশ্যন আপোনালোকক দেখুৱাইছোঁ একদম সুন্দৰ এটা পৰিৱেশ হয় এই সুন্দৰ পৰিৱেশটোত আমি আজি আমাৰ জোনাক গানৰ এটা নাইট শ্বুট হৈ গ'ল এটা পাৰ্টি শ্বুট হৈ গ'ল আৰু সঁচাকৈ ভাল লাগিছে সঁচাকৈ ভাল লাগিছে আৰু মোৰ এই মৰম ভাল পোৱা গানটোৰ শ্বুটিং হৈ গ'ল এই সুন্দৰ সুন্দৰ ৰেষ্টুৰেণ্টখনত আৰু আমাৰ শেষে কৰিলোঁ প্ৰত্যেকেই মানে শ্বুট কৰি এতিয়া গোটেই দিনটো শ্বুট কৰি ভাগৰি গৈছে অলপ আছে অলপ আৰু অকণমান সময় আছে এই হিৰক আছে হিৰকে একদম সুন্দৰকৈ চবকে সজাইছে মোকো সজাইছে মোৰ নতুন লুকছ এটা দেখিব আপোনালোকেও নাজানো হিৰকে ধুনীয়াকৈ সজাই দিছে আৰু ভাল কৰিবলৈ হয় বহুত কষ্ট কৰিছে আৰু আমাৰ প্ৰত্যেকৰে সুন্দৰকৈ মানে দৃশ্যগ্ৰহণ কৰিছে মনোজ ভাই হয় মোৰ ভাইটি মনোজ সুন্দৰকৈ কৰিছে আৰু অভিনয় কৰিছে দিব্য কেনেকুৱা লাগিছে তোমাৰ মোৰতো বহুত ভাল লাগিছে ভাগৰি একদম মানে পুৰা একদম ভাগৰি গৈছে একদম ৰাতিপুৱা 7টা বজাৰ পৰা এই মেকআপ লৈ লৈ এতিয়া ৰাতি চাওক কেইটা বাজিছে পুৰা একদম 10টা বাজিছে 10টা বাজে আৰু 10টা বজাৰ মাজত মই কিবা ক'ব বিচাৰিম নবীনক দিম তাৰ মাজতে মই আগতে মই ক'ম এই হিৰক আমাৰ আজি মানে সদায়তো মেকআপ কৰে কিন্তু আপোনালোকে চাব পাৰিব হিৰকে আজি এক্টিঙো কৰিছে চ' আপোনালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিব বিকজ হিৰক কাৰণে কেনেকৈ মানে মেকআপ আৰ্টিষ্ট কেনেকৈ এক্টিং কৰে সেইটো চাব কাৰণে নাপাহৰিব আৰু আপোনালোকে চাবই ভিডিঅ'টো এই ভিডিঅ'টোৰ নাম হ'ল মৰম ভাল পোৱা চ' গাইজ আমিতো বহুত এক্সাইটেড হৈ আছোঁ চ' আপোনালোকেও এক্সাইটেড থাকক এই গানটো আপোনালোকে ইউটিউব চেনেল মানে ৰিলিজ কৰা যাব চ' আপোনালোকে উপভোগ কৰিব পাৰিব থেংক ইউ কণ দুটা ভাইটি কণ এই দুজনে মেইন এই দুজনে একদম সুন্দৰ অভিনয় কৰিছে আৰু ইমান ধুনীয়া গেট আপ দিছে মানে ৰাস্তাৰ মানুহ নোচোৱা নাই ইহঁতক নহয় আৰু ইহঁতক একদম সুন্দৰ লাগি হেৰি কৰিছে ৰাতিপুৱা ষ্টাৰ্টিং শ্বটটো ইহঁতৰ লোৱা গৈছে এই ৰাতিপুৱা 7টা বজাৰ পৰা তেওঁ দুজনো আমাৰ লগত লাগি আছে প্ৰত্যেকটা
কাম ধুনীয়াকৈ কৰিছে कैसे लगा खुद करके कैसा लगा हाँ ये अच्छे से बोलो ना कैसा लगा बहुत अच्छा लगा थोड़ा नाच के दिखाओ ना थोड़ा नाच के दिखाओ थोड़ा नाच के दिखाओ ये कौन भाईटी दुजने खूब धुनिया धुनिया गान लगाब नालागे खूब धुनिया नाचे एबार आमी एक क्लेप এটা দিম খুব ধুনিয়া এটা স্টেপ দিব ইয়াতে ক্লেপিং ও রিফ্রেশ হিসাবে 1 2 3 স্টার্ট अच्छा लगा मिर्ची ভাল লাগিছে বহুত ভাল লাগিছে কোনে শিকাইছে তোমাক আজা আজা কোনে শিকাইছে हाँ नवीन देवरी कौन है नवीन देवरी ये नवीन देवरी মোৰ ষ্টুডেণ্ট হয় বহুত ভাল ডান্স কৰে দুটাই ত' মই শিকাইছোঁ সিহঁতক আৰু মোৰ লগতে নাজানো আছে সিও শিকাই আছে তাতে মৰম ভাল পোৱা গানটো শুনিব চাব হয় আৰু গানটো এটা ধুনীয়া টেষ্ট পাব চবে আৰু সুন্দৰ টেষ্ট এটা পাব আৰু একদম এটা সৰু কাহিনী লৈ পেলাই গানটো কৰিছে সকলোৱে ভাল পাব আৰু এই আঠমঙলালৈ আহিব আঠমঙলালৈ আহিব এতিয়া 10:30 বাজিছে আমি আছোঁ আঠমঙলাত আমি সকলোৱে আমাৰ দিনৰ শ্বুট শেষ কৰি পেলাই আমি ইয়াত এসাঁজ এতিয়া খাম হয় সকলোৱে খোৱাত ব্যস্ত ইমান সুন্দৰ সুন্দৰ খানা এই চাওক ডিছটো চাওক ইমান ধুনীয়াকৈ অসমীয়া সাজ এইটো ঘৰচীয়া মানে চাউল ইয়াত আলু পিটিকাৰ পৰা আদি কৰি গোটেইখিনি আছে ইয়াত মাংস খাৰ দাইল গোটেইখিনি আছে সকলোৱে টেষ্টি খাইছে নবীন কেনেকুৱা লাগিছে খাদ্যটো খাৰ ফেভাৰেট ন মোৰ কিন্তু আলু পিটিকা ফেভাৰেট ন হয় আৰু এইফালে খাৰ খোৱা ন আৰু ইয়াতে মাছ লৈছে হয় এই মাছটো মানে এইটো আৰি মাছ ন আৰি মাছ হয় এই চাওক ইমান ধুনীয়াকৈ সজাই দিছে আৰু ৰেষ্টুৰেণ্টখনো দেখুৱাইছোঁ ইমান ধুনীয়া আমি দিনটো গোটেই ৰাতিপুৱাৰ পৰা শ্বুট কৰি এয়া লাকি ন আমাৰ আঠমঙলা ৰেষ্টুৰেণ্টৰ মানে মেইন কুক বাইদেউ আছে একদম মেইন কুক আৰু ৰান্ধনী আৰু বাইদেউ আছে সুন্দৰকৈ আপুনি গোটেই পৰিচালনা কৰিছে আৰু ইমান সুন্দৰ পৰিচালনা আমি সঁচাকৈ ভাল লাগিছে আৰু সকলোৱে আহক এই আঠমঙলালৈ আৰু অসমীয়া খাদ্য পাব ইয়াত যিটো আমাৰ গাঁৱৰ অসমীয়া খাদ্য পাব সকলোৱে একদম তৃপ্তিৰে খাই আছে নবীনে আমাৰ এই যিজন আমাৰ বনাই কৰিছে কিবা ক'বা নেকি মানে এতিয়া হাত লেটাৰ আছে মই হেডছেট কৰিব বিচাৰিছোঁ বহুত ভাল লাগিছে থেংক ইউ আপোনালোক দেখুৱালোঁ মই আৰু বেছি নকওঁ মানে মই যাওঁ কিন্তু ইয়াতে নাহোঁ মই আগতে বেলেগত গৈছিলোঁ অসমীয়া খানা মানে খাদ্য খাবৰ কাৰণে কিন্তু মই গম পোৱা নাছিলোঁ কি ইয়াতে মানে ওচৰত মোৰ খানাপাৰাৰ পৰা ইমান ওচৰত মই দূৰত যাওঁ খাবৰ কাৰণে কিন্তু আজিৰ পৰা মই এতিয়া দূৰত নাযাওঁ ওচৰতে আছে ওচৰতে আহিম আপোনালোকে যদি ওচৰত থাকে তেতিয়া আপোনালোকে নিশ্চয় আহিম আৰু বিশেষ নকওঁ এই ৰাতি হ'ল এতিয়া ভোক লাগিছে সকলো খোৱাৰ পিছত ময়ো খোৱা নাই মই থালিখন চাই আছোঁ এতিয়া খাম আলু পিটিকা খাম বেছিকৈ ল'ম আৰু সকলোৱে মৰম ভাল পোৱা গানটোক মৰম কৰিব আৰু এই আঠমঙলাকো মৰম কৰিব ইয়ালৈকে সকলোৱে খাবলৈ আহক